লাইট টিভি। অ বাবা ভালে আছা? ঐ তোৰ আৰু কি হ'ল ৰাতি কিবা খাইছা নাকি? ধুৰ এইটো আৰু কি মানুহ খবৰ সুধিলেও বেয়া পায়। তোৰ নিচিনা চলিক চিনবা বাকী নাই মোৰ। তই ভালকে মাতছা মানে তোক পইচা লাগে আৰু পুৱাই পাই তই কি কৰছা এতে? জুই পুৱাই আছো দেখা নাই? ঐ বাপেৰ লগত ফাইটলামি কৰবা আহিছা? বাৰু কিয় সুধছা? মই ৰেষ্ট লৈ আছো দেখা পা নাই নেকি? চাওৱা বান্দৰৰ কথা। ৰাতি ক'ত শিল ভাংবা গৈছিলি তই পুৱাই পুৱাই ৰেষ্ট লগা হ'ল? ইমান ঘণ্টা ঘুমলো ভাগাৰ লাগি গৈছে যি সেইকাৰণে অলপ ৰেষ্ট লৈছো। ঐ বান্দৰ তোৰ যি পৰীক্ষা আছে মনত আছে না নাই? অ সেইকাৰণেতো মনটো কিবা টিঙিচ টিঙিচ কৰি আছে। কি পাহেৰলো পঢ়া পাতিত ধান্দা নাই, ফাটা লেকচাৰ মাৰি ঘূৰি ফুৰা। ক'ত পৰীক্ষাৰ কথা মনত থাকব? কুবে ঠেং ভাঙি দিং নেকি ইয়াৰ? ঐ তই যি পঢ়া শুনা নকৰাকে পৰীক্ষা দিবা যা ভয় নালগে তোৰ? কিহৰ ভয়? চাৰিওফালে ইমান মানুহ থাকে আৰু দিন দিপৰা মানুহে ভয় খায় নেকি? হায় ৰে কি বান্দৰ জন্ম হ'ল এইটো। জীৱনটো মোৰ তেজপাত হেন কৰি ফেলছি। আইনো আৰু ফোন কৰিলে ৰৈগৰ গ উগ্ৰ চাহ গাধই বানন কৰছি। ফোন কৰা টাইমত ডিষ্টাৰ্ব নেদবি। বাপ্পা বৰ ফোনটো আইছি তাৰ। চাচোন হিংসা চা, নিজৰটো কোম্পানীৰ বাহিৰে কাৰো ফোন নাহেয়ে। উগ্ৰ ক ফোন ৰিচিভ কৰি কি টাও টাও কৰি থাকলি? জানাইতো পৰিৱেশ গিলা বৰ ভাল নহয়। কিয় ফোন কৰছা ক? পৰীক্ষা আছে গম নাপ? মনত আছে বাছে পুৱা আছে না ভাটিবেলা? ইতাই আছে দেখোন আচ্ছা আহি আছো। কি গাধা চলিয়ে পৰীক্ষা কিতে আছে সেইটোও নাজনে। ৰুটিনখন মোবাইলত ফটো মাৰি থলিয়ে হয়। থৈছিলোৱে কালি ডিলিট কৰি দিলো, স্পেচ নাই। ঐ বান্দৰ কি থাকে তোৰ মোবাইলত? ৰুটিন এখন থবা জাগা নাই? কালি চিনেমা এখন ল'বা লগা জাগা নোহোৱা হ'ল। মই নালগা বস্তুবিলাক ডিলিট কৰি দিলো আৰু। ঐ গাধ ৰুটিনখন তোৰ নালগা বস্তু? হা তই গৈছা না ইয়াৰ পৰা না ঠেং ভাঙো তোৰ? মানুহ চলিক পৰীক্ষাৰ আগতে কত ভাল বস্তু খুৱাই আৰু আমাৰ ব্যৱহাৰ চা, ইখনে মোৰ কাপাল। ঐ কমলা লাঠিডাল লৈ আহ, ইয়াৰ ঠেংখন ভাঙো আজি মই। তোৰ চলিটো দেখোন পৰীক্ষা দি ঘৰত ইটাও আহিয়ে পা নাই। আহিব ৰ, যিহে বান্দৰ চলি চিধাকে আহিবা পাৰলিহে। চলি পলিক ভালকে পঢ়া শুনা কৰাব লাগে দেই। আজিকালিৰ যুগত পঢ়া শুনা নহ'লে দামে নাই। মোৰ চলি কথা ভালকে পঢ়া শুনা কৰলো, ভাল নম্বৰ পাইছি। এটাতো ডাক্তৰে পঢ়ি আছে। হয় দে ভাই কথাটো ঠিকে কৈছা। আমাৰতো যিহে ধুৰন্ধৰ, কি যি কৰব প্ৰভুহে জানে। মা ভাত দি ভোক লাগছি। ধুৰ এইটো আহিছি পৰীক্ষাৰ খবৰ ল'বা। ঘৰততো কাম বন নাইয়ে, বেলেগৰ চলিৰ খবৰ লৈ চাহ পানী খাই ফুৰি থাকে। ফাদাৰক বা কি লুগৈছি। মানুহৰ শান্তি দেখবা নৰে বান্দৰ বুঢ়া। কচোন বাবা পৰীক্ষা কেনে হ'ল? ভালে হৈছি। কেনে ভাল হৈছি? যাবাৰতকে ভাল হৈছি। যাওবাৰ কেনে হৈছিল? ইবাৰতকে বয়া হৈছিল। ঐ চব লেখছা না নাই? চবে লেখছো। বাৰু 1 নম্বৰটো কি লেখছা উত্তৰ কচোন? 1 নম্বৰটো আগতটোৰ পৰা চাই লেখছো। 2 নম্বৰটো? 2 নম্বৰটো পাছতটোৰ পৰা চাই লেখছো। কি গাধাই 3 নম্বৰটো কি লেখছা? এইটো বাওঁফালতটোৰ পৰা চাই লেখছো। হায় ৰে গাধ, লেখবাহে লাগে। কাৰ পৰা চাই লেখছো সেইটো বহীত লেখা নাথকে নহয়। বাৰু 4 নম্বৰটো কাৰ পৰা চাই লেখছা? সেইটো সোঁফালতটোৰ পৰা চাই লেখছো। ঐ গাধ তই নিজে কিবা লেখছা না নাই? লেখছোতো 5 নম্বৰটো নিজে। 5 নম্বৰটো কি লেখছাই বাবা? কিবা লেখলো তাকেহে মনত নাই ৰ। হায় ৰে মোৰ কপাল, এটাই নিজে লেখছি তাকো মনত নাই। ইয়াৰ নিচিনা কায়ো নহবি দেই। চবে ভালকে পঢ়া শুনা কৰ।